আচল উৰণ এতিয়াও আহিব আছে, চৰাই পৰীক্ষা এতিয়াও আহিব আছে, সাগৰখন মাত্ৰ পাৰখলা, গোটেই আকাশখন এতিয়াও উৰিব আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আকৌ লৈ আনিছোঁ কেইটামান প্ৰেৰণাদায়ক কথা। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। জীৱনত ধুমুহাৰ প্ৰয়োজন আছে, কাৰণ তেতিয়াহে আমি গম পাম কোনে হাতত ধৰি খোজকাঢ়ে আৰু কোনে আঁতৰি যায়। যেতিয়া আপোনাৰ সৌভাগ্য সলনি হ'ব, আপোনাৰ ছবিও সলনি হ'ব। হৃদয় নেহেৰুৱাব বন্ধু, হাতৰ ৰেখাও সলনি হ'ব। কঠিন পথলৈ কেতিয়াও ভয় নকৰিবা, কাৰণ কঠিন পথ সদায় সুন্দৰ লক্ষ্যস্থানলৈ যায়। আপোনাৰ আজিৰ দিনটো কঠোৰ পৰিশ্ৰম কৰক, যাতে কাইলৈ যেতিয়া আপুনি ওলাই আহিব, তেতিয়া আপুনি সকলোৰে সন্মুখত থিয় দিব পাৰে। যদি আপুনি জীৱনত বেলেগ কিবা এটা কৰিব বিচাৰিছে, তেন্তে কেতিয়াও ভিৰৰ অংশ নল'ব। কাৰণ ভিৰটোৱে সাহস দিয়ে সঁচা, কিন্তু আপোনাৰ পৰিচয় কাঢ়ি লৈ যায়। যিসকলে মোক মোৰ সময় দেখি প্ৰত্যাহ্বান কৰিছে, শপত খাই কওঁ যে এদিন এনে সময় আহিব, মোক লগ কৰিবলৈ সময় উলিয়াব লাগিব। আপুনি কিমান ডাঙৰ সপোন দেখে তাতেই সফলতা নহয়, বৰঞ্চ আপুনি সৰু সৰু সপোনবিলাক কিমান আৱেগেৰে অনুকৰণ কৰে সেয়াই সফলতা। যদি আপুনি এনে এজন ব্যক্তি বিচাৰিছে যিয়ে আপোনাৰ জীৱন সলনি কৰিব, তেনেহ'লে আইনাখন চাওক, কাৰণ এই পৃথিৱীত আপোনাৰ বাহিৰে আন কোনোৱে আপোনাৰ জীৱন সলনি কৰিব নোৱাৰে। জীৱনত সকলো হেৰুৱাইও জয়ী হোৱা যোনে আশা ৰাখে, অৱশেষত তেওঁহে জয়ী হ'ব পাৰে। ভাগ্যৱান সেইসকল নহয় যিয়ে জীৱনত সকলো ভাল বস্তু পায়, ভাগ্যৱান মানুহ হ'ল সেইসকল যিয়ে যি পায় তাক সৰ্বোচ্চ ব্যৱহাৰ কৰে। যদি আপুনি জীৱনত কিবা এটা হ'ব বিচাৰে, তেন্তে এটা চাকিৰ দৰে হওক, যাতে নিজকে জ্বলাই দিয়াৰ পিছতো আপুনি আনৰ ঘৰ পোহৰাই তুলিব পাৰে। জীৱন পোৱাটো ভাগ্যৰ কথা, মৃত্যু সময়ৰ কথা, কিন্তু মৃত্যুৰ পাছত মানুহৰ হৃদয়ত জীয়াই থকাটো আপোনাৰ কৰ্মৰ কথা। হে মোৰ বন্ধু, হাঁহিবলৈ কাৰণ বিচাৰি নাযাবা, নহ'লে গোটেই জীৱনটো শেষ হৈ যাব। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ হাঁহিব শিকা, আপোনাৰ জীৱনটো আপোনাৰ লগতে হাঁহিব। জীৱনত ডাঙৰ কিবা এটা পালে সৰুটো কেতিয়াও পাহৰি নাযাবা, কাৰণ য'ত বেজী ব্যৱহাৰ কৰা হয় তাত তৰোৱালৰ কোনো কাম নাথাকে। যদি আপুনি জীৱনত সফল হ'ব বিচাৰে, তেন্তে সফল মানুহতকৈ অসফল মানুহৰ কাহিনী বেছিকৈ পঢ়ক, কাৰণ সফল মানুহৰ কাহিনীৰ পৰা আপুনি কেৱল সাৰমৰ্মহে পাব, কিন্তু অসফল মানুহৰ কাহিনীৰ পৰা আপুনি সফল হোৱাৰ জ্ঞান লাভ কৰিব। পৃথিৱীত সকলোৱে সফল হ'ব বিচাৰে, কিন্তু সকলো সফল হ'বলৈ সক্ষম নহয়। যিসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ আছে, তেওঁলোকেহে সফলতা লাভ কৰে। জীৱনত কেতিয়াও ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰিবা, কাৰণ ভাগ্য আপোনাৰ ওপৰত নিৰ্ভৰশীল হ'বও পাৰে, কি জানে। যদি আপুনি নিজেই পৰাস্ত হ'ব নিবিচাৰে, আপোনাক কোনেও পৰাস্ত কৰিব নোৱাৰে। সকলোৰে জিকা হেঁপাহ থাকে, কিন্তু অতি কম সংখ্যক লোকহে জয়ী হ'বলৈ কঠোৰ প্ৰস্তুতি চলায়। সপোন দেখা সাহস কৰিলে, সপোনটো সফল কৰিবলৈ সাহস কৰে। আজি অলপ কঠিন, কিন্তু কাইলৈ নিশ্চয় অলপ ভাল হ'ব। মাত্ৰ আশা এৰি নিদিব, তোমাৰ ভৱিষ্যত নিশ্চয় এদিন ডাঙৰ হ'ব।